সকলোকে স্বাগতম জনাইছো আমাৰ প্ৰি অপটিক্স এডুকেশ্যন চেনেলটোলৈ। আজি আমি পঢ়িম হাইড্ৰ'কাৰ্বন আৰু আমি প্ৰিভিয়াছ যোনটো ক্লাছ আছিলে তাত আমি পঢ়িছো যে চেচুৰেটেড কম্পাউণ্ডছ আনচেচুৰেটেড কম্পাউণ্ডছ অৰ্থাৎ সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ পঢ়িছো। এক বান্ধনী দ্বি বান্ধনী এন ত্ৰিবান্ধনী এন অৰ্থাৎ ছিংগল বণ্ড ডাবল বণ্ড এন ট্ৰিপল বণ্ডৰ বিষয়ে পঢ়িছো। আজি আমি এই ভিডিঅ' হয় তাত আমি পঢ়িম হাইড্ৰ'কাৰ্বন। গতিকে সকলোৱে লিখি লোৱা যে হাইড্ৰ'কাৰ্বন। তোমালোকে হেডলাইনটো দি লোৱা যে হাইড্ৰ'কাৰ্বন। এতিয়া আমি পঢ়িম যে হাইড্ৰ'কাৰ্বন মানেনো কি। হাইড্ৰ'কাৰ্বন এতিয়া চোৱা, যিবিলাক তোমালোকৰ ধৰা কাৰ্বন আছে, কাৰ্বন যৌগ আছে, সেইবিলাকত যোনবিলাকত আমি হাইড্ৰজেন আৰু কাৰ্বন দেখা পাওঁ, গম পাইছেনে? যোনবিলাকত আমি হাইড্ৰজেন আৰু কাৰ্বন থকা দেখা পাওঁ তাক আমি হাইড্ৰ'কাৰ্বন বুলি কওঁ, গম পাইছা? এতিয়াতো আমি তেনেকে লিখিলে নহ'ব। এতিয়া আমি লিখিম যে ৰ'বা এক ছেকেণ্ড, তোমালোকে এনেকে লিখিবা, চোৱা দেখুৱাই দিছো। তোমালোকে লিখিবা যে কাৰ্বনৰ যৌগ য'ত য'ত হাইড্ৰজেন 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 আৰু কাৰ্বন হাইড্ৰজেন আৰু কাৰ্বন থাকে, হাইড্ৰজেন আৰু কাৰ্বন থাকে, তাকে আমি হাইড্ৰ'কাৰ্বন বুলি ক'ব পাৰো, হয়নে? এতিয়া চোৱা যে কাৰ্বন যৌগ য'ত হাইড্ৰজেন আৰু কাৰ্বন থাকে তাকে আমি হাইড্ৰ'কাৰ্বন বুলি ক'ব পাৰো। অৰ্থাৎ এতিয়া বুজাইছে যে কিছুমান কাৰ্বন যৌগ থাকে য'ত আমি হাইড্ৰজেন আৰু কাৰ্বন দেখা পাওঁ, হয়নে? য'ত আমি হাইড্ৰজেন আৰু কাৰ্বন দেখা পাওঁ তাক আমি কি বুলি কওঁ? হাইড্ৰ'কাৰ্বন বুলি কওঁ, গম পাইছা? যেনেকে এইটো চোৱা, এটা কাৰ্বন আছে, কাৰ্বনৰ লগত আমাৰ কি লাগি আছে? হাইড্ৰজেন লাগি আছে, হয়নে? এইটোক আমি এতিয়া কি বুলি ক'ম? এইটো ক'ম আমি হাইড্ৰজেন, হাইড্ৰ'কাৰ্বন আমি কি বুলি ক'ম? হাইড্ৰ'কাৰ্বন, হয়নে? আমি ইয়াক কি বুলি ক'ম? হাইড্ৰ'কাৰ্বন। য'ত আমি কাৰ্বনৰ লগত হাইড্ৰজেনৰ বন্ডিং দেখা পাওঁ তাক আমি কি বুলি ক'ম? হাইড্ৰ'কাৰ্বন, গম পাইছা? হাইড্ৰ'কাৰ্বন বুলি কওঁ। আৰু আমাৰ এই বন্ডডাল কি বুলি কয় জানা? এই বন্ডালক কয় হাইড্ৰজেন বন্ড। এই বন্ডালক কয় হাইড্ৰজেন বন্ড। অৰ্থাৎ এইটো তোমালোকে শ্বৰ্ট ফৰ্মতো লিখিব পৰা এনেকে যে এইচ বন্ড, এনেকেও লিখিব পৰা, গম পাইছা? এতিয়া আমি পঢ়িম যে হাইড্ৰ'কাৰ্বনৰ শ্ৰেণী বিভাজন, অৰ্থাৎ কি বুলি কয় ইয়াক ইংলিছত? ক্লাছিফিকেশ্যন অফ হাইড্ৰ'কাৰ্বন, হয়নে? মই এতিয়া এইখিনি মুছি দিওঁ, তোমালোকে লিখি ল'বা, মই মুছি দিছো। এতিয়া আমি কি পঢ়িব গৈ আছো? যে হাইড্ৰ'কাৰ্বনৰ শ্ৰেণী বিভাজন, হয়নে? হাইড্ৰ'কাৰ্বনৰ শ্ৰেণী বিভাজন, অৰ্থাৎ ইয়াক আমি ইংলিছত কি বুলি কওঁ? যে
অৰ্থাৎ আমি ইয়াক ইংলিছত কওঁ যে ক্লাছিফিকেশ্যন অফ হাইড্ৰ'কাৰ্বন হয় ইয়াক আমি ইংলিছত কি বুলি কওঁ ক্লাছিফিকেশ্যন অফ হাইড্ৰ'কাৰ্বন এইখিনি তোমালোকে মনোযোগ দিবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় দেই এইটো টপিক ইম্পৰ্টেণ্ট হয় হাইড্ৰ'কাৰ্বনৰ শ্ৰেণী বিভাজন আমি পঢ়িব গৈ আছো এতিয়া চোৱা হাইড্ৰ'কাৰ্বনৰ শ্ৰেণী বিভাজন বুলি ক'লে আমি দুই প্ৰকাৰৰ পাওঁ গম পাইছানে প্ৰথম প্ৰকাৰটো হৈছে যে অসক্ৰিয় আৰু দ্বিতীয় প্ৰকাৰটো হৈছে অসক্ৰিয় এতিয়া মই এইখিনিতে লিখিম যে অসক্ৰিয় অৰ্থাৎ ইংলিছত কি বুলি কয় এচাইক্লিক আৰু এইপিনে লিখিম সক্ৰিয় অৰ্থাৎ ইয়াক কি বুলি কয় চাইক্লিক হয় এতিয়া আমি পঢ়িম যে অসক্ৰিয়ৰ মাজত কি পৰে অসক্ৰিয়টো আমাৰ কেনেকুৱা ধৰণৰ হয় জানানে অপেন চেইন হয় অপেন চেইন এইটো লিখি ল'বা অপেন চেইন হয় আৰু এইটো আমাৰ সক্ৰিয়টো হয় ক্লোজ চেইন এতিয়া তোমালোকে নুসুধিবা যে অপেন চেইন আৰু ক্লোজ চেইন মানে কি মই আগৰ যোনটো তোমাৰ ভিডিঅ' হয় সেইটো ভিডিঅ'ত মই বুজাই আহিছো অপেন চেইন আৰু ক্লোজ চেইন কাক কয় গম পাইছা সেইটো ভিডিঅ'ত চাই ল'বা আৰু অসক্ৰিয় ভিতৰত আমাৰ কি পৰে জানানে এলকেন পৰে তাৰ পৰা পৰে এলকিন পৰে তাৰ পৰা পৰে আমাৰ এলকাইন পৰে হল এতিয়া সক্ৰিয়ৰ ভিতৰত আমাৰ কি পৰে জানানে সক্ৰিয়ৰ ভিতৰত পৰে আমাৰ এলিচাইক্লিক বুলি কয় এইটো হা এলিচাইক্লিক ইংলিছত এনেকে লিখে এলিচাইক্লিক দ্বিতীয়তে কি পাওঁ আমি সুগন্ধিযুক্ত ইয়াক কি বুলি কয় এৰোমেটিক এইটো আৰ এইটো এৰোমেটিক হল এতিয়া আমাৰ সক্ৰিয় যোনটো পাইছিলো এচাইক্লিকটো পাইছিলো হয়নে অপেন চেইন ইয়াত এলকিন আৰু এলকাইন পাইছো হয়নে এতিয়া মই এলকেনৰ ভিতৰত আমাৰ কি পৰে যে এক বান্ধনী পৰে অৰ্থাৎ সিংগল বন আৰু এলকিনত আমাৰ কি পৰে দ্বি বান্ধনী পৰে ডাবল বন এণ্ড এলকাইনৰ ভিতৰত কি পৰে যে আমাৰ ট্ৰিপল বন পৰে সেইটো তোমালোকে লিখি লোৱা এলকিন এলকাইন ইয়াৰ ভিতৰত আমাৰ কি পৰে লিখি লোৱা তোমালোকে ইয়াৰ ভিতৰত আমাৰ পৰে এক বন্ধনী পৰে আমাৰ এলকেনৰ ক্ষেত্ৰত দেই সিংগল বন আৰু আমাৰ এলকিনৰ ক্ষেত্ৰত কি পৰে দ্বি বন্ধনী অৰ্থাৎ আমাৰ কি বুলি কয় এইটো ডাবল বন আৰু আমাৰ লাষ্টত কি পৰে এলকাইনৰ ক্ষেত্ৰত আমাৰ কি পৰে ত্ৰিবন্ধনী হয়নে আমি সকলোৱে জানো ত্ৰিবন্ধনী আমি কি বুলি কওঁ ট্ৰিপল বন আমি শিকি আহিছো যে আগৰ ভিডিঅ'টোত এক বন্ধনী কাক কয় দ্বি বন্ধনী কাক কয় ত্ৰি বন্ধনী কাক কয় আমি এইটো শিকি আহিছো হয় আৰু আমি যে এলকাইন কৈ আছো হয়নে ANEENEYNE এইটো যে আমি কৈ আছো এইটো কি হয় গম পাইছেনে কি হয় এইটো এতিয়া মই তাৰ বিষয়ে মই তোমালোকক কৈ আছো যে এলকেনত আমাৰ মই ইয়াৰ আগৰ ভিডিঅ'টো মই তোমালোকক কৈছো যে এলকেনত যোনটো ANE আছে হয়নে ANE আছে এইটো তোমালোকক মই এটা দেখুৱাই দিছো চোৱা এইটো কাৰ্বন আছে তাৰ মাজত যদি সিংগল বন আছে কাৰ্বনৰ মাজত যদি সিংগল বন আছে তাক আমি এলকেন বুলি কওঁ অৰ্থাৎ ANE হয় আৰু যদিহে আমাৰ ডাবল বন থাকে যদি কাৰ্বনৰ মাজত যদি ডাবল বন থাকে তাক আমি এলকিন বুলি কওঁ গম পাইছানে আৰু যদিহে আমাৰ কাৰ্বনৰ মাজত যদি তোমাৰ ট্ৰিপল বন থাকে তেতিয়াহ'লে আমি তাক কওঁ ট্ৰিপল বন অৰ্থাৎ এলকাইন বুলি কওঁ হয়নে সেইটো কাৰণে আমাৰ যেতিয়া তোমালোকৰ উদাহৰণ দিয়া হৈছিলে এলকেনৰ যেনেকে মিথেন দিয়া হৈছিলে মিথেনত আমাৰ কি হয় সিংগল বন হয় সেইটো কাৰণে আমাৰ মিথেন মানে ANE হৈছে আৰু তোমালোকৰ যোনটো আমি এলকিনৰ তোমালোকৰ উদাহৰণ লৈছিলো এলকিনৰ উদাহৰণ আমি কি লৈছিলো যে ইথিন লৈছিলো হয়নে ইথিনত তোমালোকৰ ডাবল বন হয় চাবাচোন ইথিন ENE তোমালোকে
ইথিন তোমালোকে চাবা ইথিন ETHENE ইথিন মানে তোমালোকৰ ডাবল বন হয় আৰু তোমালোকৰ যোনটো এলকাইন হয় এলকাইনত আমি কি পঢ়িছিলো যে ইথাইন পঢ়িছিলো হয়নে তাৰ ইথাইনত তোমালোকৰ ট্ৰিবল বন হয় ট্ৰিবল বন হোৱাৰ কাৰণে আমি তাক ইথাইন পঢ়িছিলো হয়নে YNE পঢ়িছিলো এতিয়া তোমালোকক মই এটা শ্লাইডত বুজাই দিছো চোৱা নতুন এটা এইখিনি লিখি লৈছা হয়নে এইখিনি লিখি ল'বা তোমালোকে এইখিনি ইম্পৰ্টেণ্ট হয় আহি থাকে পৰীক্ষাত দেই এইখিনি আহি থাকে পৰীক্ষাত এতিয়া চোৱা মই তোমালোকক বুজাই দিছো চোৱা এল এলকেন এলকিন আৰু এল সৰি এইটো এলকাইন হয় হে এলকাইন হয়নে এতিয়া আমাৰ যে এইটো বস্তুটো দিয়া আছে চোৱা এনি দিয়া আছে ইএনই দিয়া আছে আৰু YNE দিয়া আছে ইয়াৰ মাজত পাৰ্থক্য কি হয় গম পাইছানে মই তোমাক কৈছো যে তোমালোকৰ যেতিয়া আমাৰ পঢ়াইছিলো মই আগৰ ক্লাছটোত এলকেন এলকিন আৰু এলকাইনৰ বিষয়ে তেতিয়া তোমালোকক মই কৈছো যে এলকেনত আমি উদাহৰণ কি লৈছিলো যে আমি কি লৈছিলো যে মিথেন লৈছিলো হয় মিথেন লৈছিলো হয়নে মিথেনৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল যে কাৰ্বন সিংগল বন এণ্ড হাইড্ৰোজেন লগ লাগি আছে তিনটা হয়নে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো আছিলে নাই তোমালোকে কোৱাচোন এবাৰ হয়নে নহয় কমেণ্ট ছেকশ্যনত জনোৱা হয়নে নহয় হয় নে নহয় অবভিয়াছলি নহয় এইটো ভুল হৈছে হয় নহয় মই আমাৰ আচল কোনটো আছিলে হয় তোমালোকে আচলটো আছিলে CH4 হয়নে আমাৰ হাইড্ৰোজেন কেইটা আছিলে চাৰিটা আছিলে ছটা নহয় কিন্তু এইটো মনত ৰাখিবা গম পাইছানে হাইড্ৰোজেন মিথেনত আমাৰ কেইটা হয় চাৰিটা থাকে ছটা নাথাকে কিন্তু এইটো মনত ৰাখিবা এতিয়া আমাৰ ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব যে এনেকুৱা হ'ব চোৱা এনেকুৱা ধৰণৰ হ'ব এতিয়া চোৱা যে কাৰ্বনৰ লগত হাইড্ৰোজেনত আমাৰ কি দেখা গৈছে চোৱা সিংগল বন দেখা গৈছে নে তোমালোকে চোৱাচোন ভালকে চোৱা এইটো সিংগল বন হয়নে যে এডাল আছে হয় তোমাৰতো দুডাল দেখা নাই বা তিনডাল দেখা নাই হয়নে এই এডালে দেখা গৈছে চোৱা এডাল সিংগল বন হয় নহয় সিংগল বন লাগিছে নে নাই কোৱা সিংগল বন লাগিছে নে নাই কোৱা হয় নহয় সিংগল বন লাগিছে নে নাই কোৱা হয় সেইটো কাৰণে আমাৰ কি হৈছে মিথেন এন যেতিয়া তোমালোকৰ ধৰা চিংগল বন দেখা যায় অৰ্থাৎ তোমালোকৰ যদিহে এক বন্ধনী দেখা যায় তেতিয়া আমাক এইটো কি বুলি কয় এলকেন বুলি কয় সেইটো কাৰণে আমি কি বুলি লৈছো মিথেন এন হয়নে তোমালোকৰ লাষ্টৰ উচ্চাৰণটো শুনা মিথেন এন এতিয়া আমাৰ এইটো চোৱা এন ইটোক আমি এন হিচাপে লওঁ হয়নে এতিয়া তোমালোকৰ চোৱা মিথ যোগ এন হয়নে এইখিনি হৈছে নে মিথেন হৈছে নে নাই ঠিক তেনেদৰে আমাৰ এলকিন আৰু এলকাইনটো আমাৰ তেনেদৰে গঠন হয় তোমালোকক মই দেখুৱাইছো চোৱা ঠিক তেনেদৰে আমাৰ এলকিনটো তেনেকেই হয় তোমালোকৰ এলকিনত আমি উদাহৰণ কি লৈছিলো তোমালোকৰ মনত আছে নে এলকিনত আমি উদাহৰণ কি লৈছিলো যে ইথিন লৈছিলো হয় নহয় কি লৈছিলো যে ইথিন লৈছিলো ইথিনৰ আমাৰ কি হয় ফৰ্মুলাটো C2H4 হয় নহয় এতিয়া আমাৰ ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব যে এনেকুৱা ধৰণৰ হ'ব চোৱা এইটো হৈছে নে এইটো এনেকুৱা ধৰণৰ হ'ব হয়নে এতিয়া চোৱা যে কাৰ্বন আৰু কাৰ্বনৰ মাজত তোমালোকে কি দেখিছা কাৰ্বন আৰু কাৰ্বনৰ মাজত তোমালোকে আমি কি দেখিছো যে ডাবল বন দেখিছো হয়নে ডাবল বন আছে হয় ডাবল বন হয়নে ডাবল বন দেখিছো তেতিয়াহ'লে আমি তাক কি বুলি কওঁ এলকিন বুলি কওঁ হয়নে এলকিন বুলি কওঁ হয় নহয় ইথিন এলকিন তোমালোকে চোৱা যে এলকিনটো যেতিয়া হয় তাক আমি ধৰা লাষ্টৰ উচ্চাৰণটো কেনেকুৱা হয় তোমালোকে অলপ চোৱা যে লাষ্টৰ উচ্চাৰণটো আমাৰ কেনেকুৱা ধৰণৰ হৈছে নিচিনা হৈছে নে হয়নে ঠিক তেনেদৰে আমাৰ ইথিন ইথ যোগ হয়নে এইটো চোৱা ইথিন সেইটোকে বুজাইছে যে এলকেন এলকিন আৰু এলকাইন গম পাইছা ঠিক তেনেদৰে মই আৰু এটা এলকাইনৰ মই উদাহৰণ দিছো চোৱা তোমালোকে বুজি পাবা তেতিয়া আমি যোনটো আমাৰ আগৰ ভিডিঅ' আছিল তাতো মই উদাহৰণস্বৰূপে আমি এলকাইনত আমি কি লৈছিলো
যে ইথাইন লৈছিলো হয়নে, ইথাইন লৈছিলো। ইথাইনৰ ফৰ্মুলা কি আছিলে যে আমাৰ C2H2। আৰু তোমালোকে নুসুধিবা যে আমাৰ হাইড্ৰজেনটো কমি কমি কিয় গৈ আছে। হাইড্ৰজেন তোমালোকৰ মিথেনত আমাৰ ধৰা 4টা আছিলে, তাৰপিছত আমাৰ ইথিনত আমাৰ 4টা হ'ল, তাৰপিছত তোমালোকৰ ইথাইনত তোমালোকৰ 4টা হ'ল। সেই মোৰ হাইড্ৰজেনটোৰ কথা নুসুধিবা, কাৰণ মই তোমালোকৰ আগৰ ভিডিঅ'টো বুজাইছো যে হাইড্ৰজেন কিয় সলনি হৈছে, হাইড্ৰজেন কিয় তেনেকুৱা হৈছে, সেইটো তোমালোকক মই কৈছো ব্ৰেক হোৱাৰ কাৰণে হৈছে, গম পাইছানে? সেইটো কাৰণে হৈছে। আৰু ইথাইন মানে কি মই কৈ আছো, ইথাইনৰ যোনটো ষ্ট্ৰাকচাৰ হয় সেইটো তোমালোকৰ এইটো হয়, চোৱা গঠনটো আমাৰ এনেকুৱা ধৰণৰ হয়। ইথাইনটো এনেকুৱা ধৰণৰ হয়, হয়নে? এতিয়া তোমালোকে চবে দেখিছে, আমি কি দেখিছো যে কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত আমাৰ কি দেখিছো যে ট্ৰিপল বন্ড দেখিছো। কি দেখিছো? ট্ৰিপল বন্ড দেখিছো, হয়নে? ট্ৰিপল বন্ড দেখিছো। তোমালোকে চাইছানে যে আমি কি দেখিছো? ট্ৰিপল বন্ড দেখিছো। সেইটো কাৰণে আমাৰ কি হৈছে? এলকাইন হৈছে। যেতিয়া আমাৰ চিংগল বন্ড হয় তেতিয়া এন হয়, যদিহে তোমালোকৰ ডাবল বন্ড হয় তেতিয়াহ'লে ইন হয়, আৰু তোমালোকৰ যদি ট্ৰিপল বন্ড হয় তেনে ইন হয়, গম পাইছানে? তেনেকে এইটো চোৱা ইথাইন, হয়নে? ইথ যোগ আইন, হয়নে? ইথাইন আইন, হয়নে? এইটো তোমালোকে চোৱা আইন, উচ্চাৰণটো চোৱা তোমালোকে আইন। সেইটো কাৰণে আমাৰ কি হৈছে? ইথাইন, গম পাইছানে? ইথাইন, গম পাইছা? সেইটো তেনেকে ধৰণে আমাৰ পিছত যেতিয়া তোমালোকে ধৰা IPSC নেম কৰিবলগীয়া হ'ব, তোমালোকে তেতিয়া এইবিলাক ইউজ হ'ব, তোমালোকৰ বহুতখিনি হেল্প হ'ব, গম পাইছা? এতিয়া আমি তাৰপিছত কি পঢ়িম যে উপসৰ্গৰ নাম কিছুমান পঢ়িম, নেম অফ প্ৰিফিক্স, গম পাইছানে? এইখিনি আমাক যেতিয়া IPSC নেম কৰিম আমি, তেতিয়া আমাৰ ইউজ হ'ব। এতিয়া তোমালোকে চবে লিখি লোৱা ওপৰত টপিকটো, ধৰা তোমালোকে টপিকটোৰ নাম লিখি লোৱা, উপসৰ্গৰ নাম। এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই, তোমালোকে ইম্পৰ্টেণ্ট বুলি লিখি লোৱা ওপৰত। উপসৰ্গৰ নাম চোৱা, উপসৰ্গৰ নাম তোমালোকে এটা আমি ক্লাছ 9তো শিকি আহিছো, হয়নে? খালি আমি গভীৰভাৱে শিকা নাছিলো আৰু গুৰুত্ব দিয়া নাছিলো, হয়। কিন্তু এতিয়া আমাৰ ক্লাছ 10তো লাগিব, 10ত তোমালোকৰ যোনটো SSLC হ'ব, তোমালোকৰ তেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাত তোমালোকৰ এইবিলাক যেতিয়া IPSC নাম বনাবলৈ আহিব, তেতিয়া তোমালোকৰ ধৰা এইবিলাক আমাক লাগিব, উপসৰ্গৰ নাম লাগিব। উপসৰ্গৰ নাম তোমালোকে যদি নাজানা, তোমালোকে যদি প্ৰিফিক্স নাজানা, তেতিয়াহ'লে তোমালোকৰ IPSC নাম বনাবলৈ তোমালোকৰ বহুতেই অসুবিধা হ'ব। অসুবিধা হ'ব বুলি নহয়, তোমালোকে বনাবই নোৱাৰিবা, গম পাইছানে? এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, তোমাৰ লিখি ল'বা। মই প্ৰথমতে লিখি দিছো, তাৰপিছত তোমালোকক মই বুজাই দিম কিয় হ'ল, হা? তোমালোকে লিখি লোৱা ফাৰ্ষ্ট। মিথ 1, ইথ 2, প্ৰপ 3, বিউট। এইখিনি তোমালোকক কিন্তু যদিহে তোমালোকে চায়েন্স লোৱা, যদি তোমালোকে চায়েন্স ষ্ট্ৰীমটো লোৱা, তেতিয়াহ'লে তোমালোকক এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলতো এইখিনি লাগিব। এইখিনি বস্তু তোমালোকক হায়াৰ ছেকেণ্ডেৰী লেভেলতো লাগিব। হেক্স, হেপ্ট, অক্ট, নন, টেক। এইটো চোৱা, তোমালোকে এইখিনি লিখি লোৱা, তাৰপিছত মই তোমালোকক কৈ আছো। লিখিলা? তোমালোকে এইখিনি লিখিলা? তাৰপিছত মই তোমালোকক এটা বেলেগ এটা শ্লাইডত তোমালোকক বুজাই দিছো। এতিয়া চোৱা, মই মুছি লৈছো। এতিয়া চোৱা, মই প্ৰথমটোৱে লৈছো, চোৱা, প্ৰথম আৰু দ্বিতীয়টো লৈছো। চোৱা, মিথ লৈছো, কিমান আছিলে? 1 আছিলে, এণ্ড ইথ লৈছো 2 হয়। এতিয়া চোৱা, আমাৰ 1 আৰু 2টোৱে কি বুজাইছে? চোৱা, এতিয়া আমাৰ ধৰা আমি প্ৰথমতে যে চিংগুল বণ্ডত আমি কি লৈছিলো? প্ৰথম আমি চিংগুল বণ্ডত কি লৈছিলো? যে চিংগুল বণ্ডত আমি প্ৰথমতে লৈছিলো মিথেন। মিথেনটোকে মই তোমালোকক এক্সাম্পল হিচাপে লৈ লৈছো। হা, তোমালোকে উদাহৰণে লিখা, এক্সাম্পল লিখা, তোমালোকৰ চইচ। হা, মই প্ৰথমতেই লৈছো যে তোমালোকৰ মিথেনৰ যোনটো ষ্ট্ৰাকচাৰ আমি চবেই জানো যে এনেকুৱা, হয়নে? তোমালোকৰ 1টোৱে কি বুজাইছে? চোৱা, তোমালোকৰ যেতিয়া কাৰ্বন এটা থাকে, তেতিয়া আমাৰ কাৰ্বন যেতিয়া এটা থাকে, তেতিয়া আমাক কি বুলি কয়? মিথ বুলি কয়, গম পাইছানে? মিথ বুলি কয়। ঠিক তেনেদৰে কাৰ্বন যেতিয়া এটা থাকে, তেতিয়াহ'লে আমাৰ মিথ বুলি কয়। ঠিক একেদৰে তেতিয়া আমাৰ কাৰ্বন যদিহে আমাৰ
দুটা থাকে তাক আমি কি বুলি কওঁ ইথ বুলি কওঁ আৰু কাৰ্বন আমাৰ তিনিটা থাকিলে আমি বিউট বুলি কওঁ ঠিক তেনেদৰে সৰি প্ৰেপ বুলি কওঁ হা তিনিটা থাকিলে আমি কি বুলি কওঁ প্ৰেপ বুলি কওঁ চাৰিটা থাকিলে আমি বিউট বুলি কওঁ তেনেদৰে আমি যদি ধৰা পাঁচটা থাকে পেন বুলি কওঁ ঠিক তেনেদৰে আমাৰ এটা এটাকে বাঢ়ি বাঢ়ি গৈ থাকে ঠিক তেনেদৰে আমি ছটা বুলি ক'লে হেক্স বুলি কওঁ সাতটা বুলি ক'লে হেপ বুলি কওঁ আঠটা বুলি ক'লে অক বুলি কওঁ নটা বুলি ক'লে নন বুলি কওঁ দহটা থাকিলে ডেক বুলি কওঁ এতিয়া তোমালোকক মই এটা লাষ্ট তোমালোকক মই তিনিটা উদাহৰণ দি দিছো চোৱা এতিয়া চোৱা যে উদাহৰণ লৈছো তোমালোকে উদাহৰণ বুলি লিখিব পাৰা উদাহৰণ হ'ল উদাহৰণ হিচাপে আমি লৈছো CH3 CH2 CH2 CH3 হ'ল এতিয়া আমি এইটো লৈছো হ'ল এইটো এটা তোমালোকৰ হয় এটা ধৰা এটা ষ্ট্ৰাকচাৰ হ'ল ইয়াৰ আমি আইবিচি নাম বনাব লাগে হয়নে আইবিচি নাম বনাব লাগে এতিয়া আমাৰ প্ৰথম আমি চাব লাগিব যে আমাৰ ডাবল বন বা ট্ৰিপল বন বা চিংগল বন আছে নে নাই এতিয়া আমাৰ ইয়াত আমি কি দেখিছো যে ডাবল বন নাই দেখা ফাৰ্ষ্ট ট্ৰিপল বনো আমি নেদেখা আমি চিংগল বন দেখিছো চিংগল বন দেখিলে আমাৰ কি হয় আমি মনত আছে চিংগল বন থাকিলে আমাৰ এনি হয় হয়নে তেতিয়াহ'লে আমাৰ তাৰপিছত আমি কি চাম যে আমাৰ উপসৰ্গ প্ৰিফিক্সটো চাম গম পাইছে নে প্ৰিফিক্স আমাৰ কাৰ্বন কেইটা আছে কাৰ্বন আছে আমাৰ কেইটা চাৰিটা আছে হয়নে তোমালোকে হাইড্ৰজেনটো গুলি মাৰা কাৰ্বনটো আমাৰ কেইটা আছে সেইটো চোৱা কাৰ্বনটো আমাৰ কি আছে কেইটা আছে চাৰিটা আছে হয়নে আৰু আমাৰ কি আছে বনটো চাবা হাইড্ৰজেন বন কেইটা আছে সৰি হাইড্ৰজেন কি আছে চিংগল বন আছে হয়নে চিংগল বন লাগি আছে হয় নহয় কোৱা কাৰ্বন কাৰ্বনৰ মাজত আমাৰ কি লাগি আছে চিংগল বন লাগি আছে ডাবল বনো নাই আৰু ট্ৰিপল বনো নাই তেতিয়া আমাৰ কি হ'ব যে বিউটেন হয়নে আমাৰ বিউটেন হ'ল এতিয়া চোৱা আমাৰ যোনটো তোমালোকৰ ধৰা এন এইটো আমি কি বুলি কওঁ এন বুলি কওঁ হে এইটো মনত ৰাখিবা এন বুলি কওঁ হয়নে এতিয়া চোৱা এতিয়া কথাটো এনেকুৱা যে আমাৰ চাৰিটা যোনটো কাৰ্বন আছিলে চাৰিটা কাৰ্বন থকাৰ কাৰণে আমাৰ কি হ'ল বিউট হ'ল হয়নে বিউট এইটো আৰু এইটো একেটাই দেই মই তোমালোকক চোৱা বিউট আৰু এইটো বিউট এইটো বুজাইছে হ'ল যে আমি এতিয়া বিউটেন কিয় লিখিলো বিউটেন এতিয়া তোমালোকৰ সেইটো এটা এটা প্ৰশ্ন হয়নে মই এই কথাখিনিৰ মাজতে মই বুজাই আছো যে চিংগল বন ডাবল বন ট্ৰিপল বন মই কৈ আছো হয়নে যে চিংগল বন থাকিলে এন হয় আৰু ডাবল বন থাকিলে ইন হয় আৰু ট্ৰিপল বন থাকিলে এন হয় হয়নে এন হয় আইন আইন হয় ৱাই এন ই হয় কি হয় আইন হয় হয়নে ঠিক তেনেদৰে আমি এতিয়া চোৱা বিউট দেখিলো বিউট দেখাৰ পিছত আমাৰ কি হ'ল যে আমি প্ৰথমতে বিউট দেখিলো বিউট দেখাৰ পিছত আমাৰ এতিয়াতো বিউট বুলি লিখিলে নহব যে আমাৰ চোৱা মই এটা কথা কওঁ তোমালোকৰ কাৰ্বন যে আমাৰ আছে কাৰ্বন কাৰ্বন কেইটা আছে সেইটো আমি প্ৰথমতে লিখিব লাগিব গম পাইছে নে তাৰ পিছতহে আমাৰ এইটো মনত ৰাখিবা যে আমি এতিয়া যদি এন বিউট লিখিলেতো নহব এন বিউটটো লিখিলেতো তোমালোকৰ ভুল হ'ব হয় নহয় এইটো কি হ'ব আমাৰ ৰং হ'ব কিন্তু আমি যদি ধৰা এই বিউটটো যদি আগত লিখো তোমাৰ এন এইটো যদি পিছত লিখি দিওঁ তেতিয়াহ'লে আমাৰ এইটো কি হ'ব শুদ্ধ হ'ব কি হ'ব কি হ'ব শুদ্ধ হ'ব কাৰেক্ট হ'ব হয় নহয় এতিয়া চোৱা যে আমি প্ৰথম এই কাৰ্বন কেইটা আছে সেইটো লিখিব লাগিব অৰ্থাৎ বিউটটো লিখিব লাগিব বিউট আছে নে প্ৰপ আছে নে ইথ আছে নে পেণ্ট আছে আমি সেইটো লিখিব লাগিব তাৰ পিছতহে আমাৰ যাব যে চিংগল বন আছে নে ডাবল বন আছে নে ট্ৰিপল বন আছে গম পাইছা ঠিক তেনেদৰে এইটো আমাৰ নাম কি হয় বিউটেন আৰু এইটো অসমীয়াত বিউটেন তোমালোকে লিখি লোৱা গম পাইছা এতিয়া মই আৰু এটা উদাহৰণ দিছো চোৱা এতিয়া চোৱা আৰু এটা উদাহৰণ দিছো তোমালোকক যে CH3 CH ডাবল বন CH CH2 CH3 এতিয়া চোৱা আমাৰ ইয়াত প্ৰথম আমি এতিয়া কি দেখিছো যে আমি এতিয়া তোমালোকক সকলোৱে আমি পটককে জানিব লাগিব যে আমাৰ কি আছে প্ৰথম আমি চাব লাগিব যে আমাৰ আছে নেকি ডাবল বন ট্ৰিপল বন আছে নেকি আমি সেইটো চাব লাগিব গম পাইছানে তেতিয়া যদিহে আমাৰ ডাবল বন আৰু ট্ৰিপল বন থাকে তেতিয়াহ'লে আমি চিংগল বন কেইটাক আমি গুৰুত্ব নিদিওঁ গম পাইছানে আমি প্ৰথম আমি কি চাম ডাবল বনটো চাম হয় তাৰপিছত আমি চাম কেইটা কাৰ্বন আছে দুই এক দুই তিনি চাৰি পাঁচ পাঁচটা আছে হয় পাঁচটা থাকিলে আমাৰ কি হয় পেন্ট হয় হয়নে কি হয় পেন্ট হয় এতিয়া আমি কি লিখিম তোমালোকৰ ডাবল বন থাকিলে কি হয় ই এন ই হয়নে কি হয় ডাবল বন থাকিলে ই এন ই হয় হয়নে ইন হয় কি হয় ইন হয় হয়নে এতিয়া আমি কি লিখিম পেন্টিন কি লিখিম পেন্টিন কি হৈ যাব আমাৰ পেন্টিন হৈ যাব এতিয়া চোৱা আমি অসমীয়াত কি লিখিম পেন্ট ইন পেন
পেন্টিন পেন পেন্টিন হ'ল গম পালানে এতিয়া কথাটো কেনেকে হ'ল কি হ'ল গম পাইছা ঠিক তেনেদৰে এইটো তোমালোকৰ চোৱা তোমালোকৰ যদি মই ধৰা একেটা উদাহৰণতে মই তোমালোকক বুজাই দিছো চোৱা এটা যদি ত্ৰিভুজ বন থাকে তেতিয়া আমি ত্ৰিভুজ বনটো চাম ত্ৰিভুজ বন থাকিলে কি হ'ব যে ৱাই এন ইটো ঠাইত সৰি ই এন ইটো ঠাইত ৱাই এন ই এটা হৈ যাব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ পেন্টিন হৈ নাথাকে ৰবা মই তোমালোকক বুজাই দিছো পেন্টিন হৈ নাথাকে তেতিয়া আমাৰ হৈ যাব কি হৈ যাব পেন্টাইন হৈ যাব পেন্টাইন হৈ যাব গম পালা এতিয়া কথাটো আমি কিয় ত্ৰিভুজ বনত আমি ডাবল বনত বা তোমালোকৰ ধৰা চিংগুল বনত আমি কিয় তেনেকে লিখো যে এ এন ই কিয় লিখো ই এন ই কিয় লিখো তোমালোকৰ ধৰা ৱাই এন ই কিয় লিখো এইটো আমি এতিয়া গম পালো হয় নহয় এইটো আমি গম পালো গম পাইছা এতিয়া তোমালোকৰ মই নেক্সট ভিডিঅ' যোনটো হয় তাত মই তোমালোকৰ কিছুমান আইপিএছচি নামৰ তোমালোকৰ ইম্পৰ্টেণ্ট কিছুমান মই কুৱেশ্যন লৈ আহিম যে তোমালোকৰ আইপিক তোমালোকৰ নেম যে বনাব লাগে তেনেকুৱা ধুনীয়া ধুনীয়া মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম তাৰপিছত আমাৰ ধৰ তোমালোকৰ নেক্সট টপিকটো আহিব তোমালোকৰ মই ক'ম তোমালোকক মই জনাম তোমালোকক মই নেক্সট টপিকটো জনাম এতিয়া মই নকওঁ মই নেক্সট টপিকটো জনাম তাৰপিছত ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মই তোমালোকক কৈছো যে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন মই লৈ আহিম তোমালোকৰ আগত তোমালোকে এতিয়া মই যিমানখিনিলৈকে পঢ়ালো সিমানখিনি তোমালোকে ধৰা তোমালোকে প্ৰেক্টিচ কৰি থাকা আৰু মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই দুটামান ভিডিঅ' দিবলৈ দেৰি হৈছে অৰ্থাৎ দেৰি মানে ধৰা মোৰ দুটামান দিন তোমালোকৰ মোৰ ব্ৰেক হৈ গ'ল তোমালোকৰ ধৰা আৰু 5-6 মাহ মানৰ পিছত তোমালোকক মোৰ অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো মই তোমালোকক 5-6 মাহ মানৰ পিছত মই তোমালোকৰ ওৱান শ্বট দিবলৈ মই চেষ্টা কৰিম কাৰণ ওৱান শ্বট এটা বনাবলৈ হ'লে তোমালোকৰ তাত পিপিটি থাকিব লাগিব ভাল তোমালোকৰ নোটছ থাকিব লাগিব সেইখিনি গোটেইখিনি থকাৰ পিছতহে মই তোমালোকক এটা ওৱান শ্বট দিব পাৰিম হয়নে গতিকে তোমালোকে টেনশ্যন নল'বা তোমালোকে মই এতিয়া যেনেকে টপিক ৱাইজ পঢ়াই গৈছো তোমালোকে চাই যোৱা তোমালোকৰ এইখিনিও তোমালোকে ভাবিছো মই তোমালোকে এইখিনি পঢ়িলেও তোমালোকে বহুতখিনি উপকৃত হ'বা আৰু তোমালোকে এনেধৰণে পঢ়ি যোৱা কাৰণ পৰীক্ষা তোমালোকৰ ওচৰ চাপিছেহি হয় নহয় তোমালোকৰ মই ওৱান শ্বট আনিবলৈ চেষ্টা কৰিম গতিকে মই ইমানখিনিয়ে কৈ তোমালোকক মই আজিৰ যোনটো ভিডিঅ' হয় সেই ভিডিঅ'টো মই তোমালোকক সামৰি জনাইছো আৰু লাষ্ট এটা কথা তোমালোকক মই এটা কওঁ যে তোমালোকে ভালকে পঢ়া গম পাইছা এবাৰ কিন্তু তোমালোকৰ যোনবিলাক ধৰা এবাৰ মেট্ৰিক দিবা তোমালোকে যোনবিলাক মেট্ৰিক দিবা সেইবিলাকে মই নিজৰ দাদা বা ছাৰ হিচাপে মই তোমালোকক জনাইছো যে তোমালোকৰ এবাৰ পেপাৰ বহুত ইজি আহিব তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা গম পাইছা তোমালোকে এটা ভাল ৰিজাল্ট এটা কৰিব পাৰিবা ভালকে পঢ়া শুনা কৰি থাকা পাৰিবা তোমালোকে আৰু ধৰা তোমালোকৰ মই এইটো চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছো যে তোমালোকৰ এই চেপ্টাৰটোৰ ওপৰত মই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম আৰু MCQ টাইপ কুৱেশ্যন লৈ আহিম কাৰণ তোমালোকে তোমালোকৰ কিতাপৰ যোনবিলাক মাজৰ লাইন তোমালোকৰ সেইবিলাক লাইনৰ পৰা MCQ বেছি আহে হয়নে MCQ তোমালোকৰ বেছি আহে সেইবিলাক লাইন তোমালোকে ইগনৰ মাৰা কিন্তু তোমালোকে সেইবিলাকে লাষ্টত আহি পেলাই তোমালোকে পৰীক্ষা হলত মাথা ঘুমাই থাকিবলগীয়া হয় গতিকে মই ইয়াৰ পিছত তোমালোকক ধুনীয়াকে ধৰা টপিক কিছুমান লৈ আহিম MCQ আৰু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন গম পাইছেনে চেপ্টাৰটো পঢ়াই ল'ব দিয়া তাৰপিছত মই তোমালোকক গোটেইখিনি ভালকে লৈ আহিম গতিকে এই ভিডিঅ'টো তোমালোকে ইমান ধুনীয়াকে চোৱাৰ বাবে থেংক ইউ এণ্ড গুড নাইট এণ্ড শুভৰাত্ৰি